নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালেই আছে আৰু আপোনালোকৰ কিবাত ময়ো ভালেই আছোঁ। আজি এটা গানৰ ভিডিঅ' শ্বুটিঙত যাম, সেইকাৰণে অলপ ওলাই আহিলোঁ। আচলতে ভিডিঅ' শ্বুটিংটো অলপ দেৰিকৈ আছে, কিন্তু মোৰ দেখিছে নহয়, এয়া থ্ৰেডিং কৰা নাইকিয়া। থ্ৰেডিং নকৰাকৈতো ভিডিঅ'টো ওলাব নোৱাৰোঁ, সেইকাৰণে থ্ৰেডিং কৰিবলৈ আহিলোঁ। আৰু আমাৰ কাপোৰ যিবোৰ আমি লৈছোঁ সেই কাপোৰ মানে চবৰ একে মিলিব লাগিব ন, তেনেকৈ মিলিবৰ কাৰণে এযোৰ কাপোৰ অলপ কম হৈছে। নাই সেইকাৰণে সেই মানুহ এঘৰলৈ আহিলোঁ। সিহঁতৰ বোলে তেনেকুৱা এযোৰ কাপোৰ আছে আমাৰ বাকীকেইযোৰৰ লগত মিলা। ইফালে পূজাই অতি সুন্দৰকৈ চাহ বনাই আনি দিলেহি। ঘৰত চাহ খাই যোৱা হোৱা নাছিলে, তাই দিয়াৰ বাবে বৰ ভাল পালোঁ। এইফালে এয়া পূজাই কাপোৰ উলিয়াই আছে, যিযোৰ কাপোৰ আমি বিচাৰি গৈছোঁ। তেনেহ'লে ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পূজাহঁতৰ ঘৰৰ পৰা কাপোৰ আনি থ্ৰেডিং কৰিবলৈ বুলি আহিলোঁ। এই যে মোক থ্ৰেডিং কৰি আছে দেখিছে নহয় ছোৱালীজনী, তাইৰ নাম হ'ল টুন। আমাৰ ঘৰৰ ওচৰতে তাই পাৰ্লাৰ আছে, কিন্তু তাই আকৌ আজি পাৰ্লাৰ খোলা নাইকিয়া। সেইকাৰণে ভাবিলোঁ তাই ঘৰলৈকে যাওঁ, কাৰণ আজি থ্ৰেডিং নকৰিলেই নহ'ব, কাৰণ মোৰ যিটো অৱস্থা হৈ আছে নহয়, তেনেকৈ ভিডিঅ'ত একেবাৰেই ওলাব নোৱাৰোঁ। সেইকাৰণে তাই ঘৰলৈকে গ'লোগৈ। এয়া পালোহি শ্বুটিঙৰ জেগা, চববোৰ ৰেডি হৈছে আৰু আমাৰতো মেইন ছিংগাৰ একদম ৰেডি হৈ আছে। মই ৰেডি হোৱা নাই, হ'ম। এইফালে আধাকৈ ৰেডি হৈ আছে, এইফালে এগৰাকীয়ে কাপোৰ উলিয়াই হোৱা নাইকিয়া। ইমান দেৰি হৈছে, সোনকাল কৰা, দেৰি হৈছে নহয়। এতিয়া পিছে এওঁলোক ওলাই থাকক, মই গৈ আহোঁ ঘৰৰ পৰা। মানে অকণমানিটো ঘৰত থৈ আহিব লাগিব, গৈ আহি পাই ওলামহি। তাৰপাছত ওলাই মেলি কেনেকুৱা লাগে আপোনালোকক দেখাই আছোঁ। এয়া আমাৰ মেকআপ আৰ্টিষ্ট লাগি আছে, আমাৰ মেইন ছিংগাৰক এয়া মেকআপ কৰি আছে। বাকীসকল ৰেডি হৈ আছে। এয়া মণি বাইদেউ হয় নাই, বৰ বিজি, চাবলৈ সময় নাই। আৰু এয়া ল'ৰাক খুৱাই আনিবলৈ সময় নহ'লে এনেকৈ খাবলৈ দি দিছোঁ। আৰু এইবাৰ মই মেকআপ কৰিবলৈ বহিলোঁ। ভিডিঅ' বুলিলেতো অকণমান মেকআপ কৰিবই লাগিব। আমাৰ বৌয়ে বৰ ধুনীয়া মেকআপ কৰে, ক'তো শিকা নাই, কিন্তু সঁচাই বহুত ধুনীয়া মেকআপ কৰে, আপোনালোকে চালেই গম পাব। এয়া ময়ো ৰেডি হৈ গ'লোঁ, আমাৰ গোটেইকেইজনী ৰেডি হৈ গ'ল। এতিয়া আৰু ভিডিঅ' শ্বুট কৰোঁগৈ বুলি ভাবিছোঁ। আৰু বাহিৰত কি হৈছে তাকো চাওঁগৈ, বাহিৰলৈ ওলাই যোৱাই নাই, আমি ভিতৰতেই মেকআপ কৰি আছিলোঁ। এইফালে ষ্টুডিঅ'ৰ ভিতৰত আমাৰ মিউজিচিয়ানসকল আৰু কেমেৰামেন বহি আছে। এয়া আমাৰ বাহিৰতে শ্বুটিঙৰ জেগাত ঠিক হৈ গৈছে, এনেদৰে সজাই তুলিছে। বিতুলক ওলাইছে, কেমেৰামেন ৰেডি হৈ গৈছে। এজন এজনকৈ ৰেডি হৈছে। ওলাই আহা চব। আজি গীতটোৰ বিষয়ে অকণমান কৈ দিওঁ। আজি গীতটো দেহ বিচাৰ গীতটো বীৰেন্দ্ৰ কুমাৰ বৰা ডেৰগাঁৱৰ আৰু গ্ৰীচ মহন্তৰ দুটা গীত হ'ব। শ্ৰদ্ধাৰ গ্ৰীচ দা আৰু বীৰেন্দ্ৰাৰ গীত, দেহ বিচাৰ গীত। খুব ভাল লাগিব, ৰাইজে চাব আৰু আমাৰ কলা কৌশলীও খুব ধুনীয়াকৈ গাইছে, আৰু কেমেৰাও খুব ধুনীয়াকৈ কৰিব আৰু এক্টিঙো খুব ধুনীয়াকৈ কৰিব। সকলোৱে চাব দেই। ভিডিঅ'টো শেষলৈকে অকণো স্ক্ৰিপ্ট নকৰাকৈ চাই থাকিব বুলি আশা কৰিলোঁ। ষ্টাৰ্ট কৰিব বিচাৰিছোঁ, কিন্তু সেই যে দেখিছে ওপৰত, সেইজনৰ কাৰণে ষ্টাৰ্ট কৰিব পৰা নাই। কেমেৰামেন ৰেডি হৈ আছে, কিন্তু পৰা নাইকিয়া। সোমাইছে এতিয়া চবেই নিজৰ নিজৰ জেগাত বহি দিয়ক আৰু।
আপোনাৰ চব আপোনাৰ ভৱেন্দ্ৰ চব ইমান পাইছে ওলাইছিলো হ'ব আপুনি বজাই থাকিব মানে চব আজি ভিডিঅ' ৰেকৰ্ডিঙত আমাৰ বতৰে বহুত দিগদাৰ কৰিছে এবাৰ বৰষুণ দিছে এবাৰ ৰ'দ দিছে সেইকাৰণে লৰালৰি কৰা হৈছে শ্বুটিংটো যাতে সোনকালে শেষ হৈ যাওক এটা ভিডিঅ' ৰেকৰ্ডিং কৰাটো ইমান সহজ নহয় বহুত কষ্ট হয় কাৰণ চিৰিয়েলি এটা ৰেকৰ্ডিং কৰি যোৱা নহয় পাৰ্টকৈ লোৱা হয় তাতে বহুত কষ্ট হয় আজি আমাৰ যিটো গীত ৰেকৰ্ডিং কৰা হৈছে অতি সুন্দৰ গীত হয় বহুত ধুনীয়া হৈছে গীতটি আৰু এই গীতটি সম্পূৰ্ণৰূপে আপোনালোকে চাবলৈ পাব আমাৰ এটা ইউটিউব চেনেল সম্প্ৰীতি মিউজিক ক্ৰিয়েশ্যন আপোনালোকে তাতে সম্পূৰ্ণৰূপে চাবলৈ পাব লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে সম্পূৰ্ণৰূপে চাব বুলি আশা কৰিলোঁ আৰু মই গীতটি বহুত ভাল পাব বুলি আশা কৰিছোঁ শ্বুটিং শেষ হৈ গ'ল আৰু এটা গানৰ শ্বুটিং হোৱা কথা আছিলে নহ'লে কাৰণ সময়টো বহুত হৈ গ'ল আৰু পোহৰটো কমি আহিলে বিশেষকৈ সেইকাৰণেও নহ'লে সেইফালে এগৰাকীটো কাপোৰ সলাই আজৰি আৰু আমি এনেকৈয়ে যামগৈ আৰু ঘৰলৈ আজি ভিডিঅ'টো ইমানতে সামৰিম আৰু বুলি ভাবিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ ভিডিঅ'টি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই ধন্যবাদ কৈ দিয়া